guys, welcome back to my YouTube channel. আপোনালোকক কোন প্ৰথমে শিৱৰাত্ৰি আমাৰ ৰুমত এয়া এনেকৈ শিৱৰাত্ৰি পালন কৰা হৈছে। মূৰ্তি এটা আছিলে আমি সদায় দি দিলে যাওঁতে পূজা পাতল কৰোঁ। আমার রুম এইটো আমার রুম বাথরুম ওলাই আছে এইটো এটা বেলেগ এটা রুম আমার আজি এনেকৈ আমাৰ গাইডবিলাকে ভাত পানী নাখায় এনেকৈ আজি শিৱৰাত্ৰি দেখি চব বট এয়া মোবাইল চাই পৰি আছে লাগিলে নেকি ৰে এ আহিব পাপা লাগিলে আমাৰ এজন এয়া মহাদেৱ পুৰা এজনৰ গাড়ী লাগিছে আমাৰ এয়া বৰশীটো পাই আছে এজনে কালিৰ পৰা এয়া তাৰপিছত আপোনালোকক মই ৰাতিলৈ লগ পাই আছোঁ আৰু ডিউটিলৈ যাবলৈ দেই গাইজ বাই বাই এয়া আমি ৰাতি ডিউটি যাবলৈ ওলাইছোঁ আৰু এতিয়া দালি বইল বনাইছিলে আৰু বইলে খালোঁ আৰু ৰাতিপুৱা সাঁজটো লঘোণ দিলোঁ আৰু দেই গাইজ শিৱৰাত্ৰি বুলি মহাদেৱৰ বাবে আমি এসাঁজ এয়া আমাৰ চাটনি মেন আৰু চাটনি বনাই দেখিব আমাৰ চাটনি মেন চিনি পায় নহয় আপোনালোকে এইজন চাটনি মেন দেই গাইজ এয়া আমি ডিউটি যাবলৈ আছোঁ আৰু তুমি ভাত সাঁজ খাই দেখাই দিয়া এয়া হায়দৰাবাদৰ ট্ৰেফিক এয়া আমি ৰখি আছোঁ এতিয়া ডিউটি যাবৰ কাৰণে ৰাস্তা পাৰ হ'ব চব এম্বুলেঞ্চো ফচি গৈছে এনেকুৱাই ট্ৰেফিক হায়দৰাবাদৰ ট্ৰেফিক এখন এম্বুলেঞ্চ ফচি গৈছে